জয় আই অসম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল অহাইটং কৰা। ব্ৰইলাৰ মাংস বনাইছোঁ, বাকী চাই থাকক ভিডিঅ'টো। কেনেকুৱা লাগে জনাব। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টোত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, যদি কিবা ভুল ভ্ৰান্তি হয় শুধৰাই দিব। বাকী ব্লগটো চাই থাকক, এনেকৈ কণ্টিনিউ কৰি গৈ আছোঁ। গাইজ মাংস বনাইছোঁ। মাংস আপোনাৰ আধা কেজি লৈ আহিছিলোঁ, এতিয়া বনাইছোঁ। ইয়াত আপোনাৰ তেল দি পিঁয়াজখিনি ভাজি ল'লোঁ ফাৰ্ষ্ট, তাৰপিছত দিলোঁ আপোনাৰ এতিয়া মাংসটো ভাজি আছোঁ। চাই থাকক। আজি মই ব্লগটোত মাংস বনাই দেখাম আপোনালোকক। এতিয়া মাংসখিনি অলপ টাইম ভাজি ল'ম। আপোনালোকে চাই থাকক। ইয়াত মছলা মানে আপোনাৰ দোকানৰ মছলা একো নিদিওঁ, অকল আপোনাৰ হাতেৰে তৈয়াৰী মছলা দিম। চাই থাকক। আজি ব্লগটো মাংস বনাই দেখাই আছোঁ। 1 চামুচমান হালধি দি দিলোঁ। এতিয়া ভালকৈ মাংসখিনি লৰাই দিওঁ। এতিয়া কালাৰটো আহি গৈছে মাংসখিনি। এতিয়া আলুখিনি দি দিলোঁ। এতিয়া ভালকৈ লৰাই দিম বস্তুটো যাতে মিক্স হৈ যায়। এইখিনি একেবাৰে ঘৰুৱা আদা নহৰু ইয়াত খুন্দি দিয়া আছে, সেইখিনি খুন্দি লৈছোঁ। এতিয়া অলপ পাছত মাংসখিনি অলপ সিজক, তাৰপাছত দি দিয়া হ'ব। আজি ব্লগটো চাই থাকক, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো দবাই ন'টিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে চাবলৈ পাব। বাকী ভিডিঅ'টো চাই থাকক। খুন্দি লোৱা আদা নহৰুখিনি এতিয়া দি দিম। ভালকৈ মাংসখিনি বস্তুটো মিলাই দিম, আদা নহৰুখিনি মিলাই দিম। গোন্ধটো ধুনীয়া আহিছে। এতিয়া চাওকচোন মাংসখিনি কেনেকৈ সিজিছে। আৰু এতিয়া ইয়াত অলপ পানী দি এয়া 20 মিনিট 25 মিনিটৰ বাবে উতলিবলৈ এৰি দিম। মাংসত পানী দি দিলোঁ, এতিয়া উতলি আছে। অলপ টাইম এনেকৈ উতলাব দি দিম। তাৰপাছত অলপ দেখাই আছোঁ। এতিয়া আৰু 10 মিনিটমান উতলি থাকক, তাৰপাছত দেখাই আছোঁ। ব্লগটো চাই থাকক, ব্লগ পাই আছোঁ। চক হৈ গৈছে। অলপ পানী থাকিব দিছোঁ আৰু অলপ উতলিব দিম। পানী আৰু অলপ উতলক, পানীখিনি কমক, তাৰপিছত নমাই দিম। মাংসখিনি হৈ গ'ল, এতিয়া নমাই দিম। চাওক কালাৰটো কেনেকুৱা হৈছে, গোন্ধটোও ধুনীয়া আহিছে। এতিয়া নমাই দিওঁ মাংসখিনি। ভাত বাঢ়ি ল'লোঁ, এতিয়া ভাতটো খাই লওঁ। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। জয় আই অসম।